নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত লৈ আহিব বিচাৰিছোঁ দন্দুৰা গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডৰ ষ্টৰী। চ' আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব দেই। জান আজি ক'ত লগ কৰিবা? ফুলভিলালৈকে ওলাবা, নহ'লে তাতে লগ কৰিম। অঁ ঠিক আছে, ঘৰৰ পৰা কেইটাত ওলাই আহিম ক'বা, মই ওলাই যাম। 4টা বজাত ওলাই থাকিবা, মই লৈ যামহি। ঠিক আছে, দেৰি নকৰিবা কিন্তু। গৰমত মই ওলাই মেলি ৰৈ থাকিব দিগদাৰ পাওঁ। কিন্তু মই গৈ পোৱাৰ পিছত কিন্তু অলপো ৰৈ থাকিবলৈ নাই। ইমান দেৰি পৰা বাছ ষ্টেণ্ডত মই বহি আছোঁ, সি ইমান দেৰি কৰিব লাগে নি বাৰু? ৰ আজি তাক আহক দিম ভালকৈ। সদায় কয় সোনকালে আহিম বুলি সদায় দেৰি কৰে। হেল্ল', ক'ত আছা হে? তুমি ইমান দেৰি কৰিছা যে মই ইমান দেৰি পৰা ৰৈ আছোঁ, দেখা নাই নি? মই কিন্তু আৰু 5 মিনিট ৰওঁ, নাহিলে মই যামগৈ আৰু ঘৰলৈ। ছোৱালী মানুহ হয়, মোৰ ওলাই মেলি হৈ গ'ল, তোমাৰ এতিয়ালৈকে ওলাই হোৱা নাই ন? সোনকালে আহিলে আহা আৰু দেই, মই কিন্তু আৰু বেছি দেৰি ৰৈ থাকিবলৈ নাই। দেৰিয়ে হ'ল আৰু পাই, আজি যাওঁতে পাওঁতে চাগে বহুত টাইম হ'বগৈ। নিজে হ'লে দেৰিকৈ আহিবা আৰু এতিয়া চিঞৰি থাকিবা দেৰি হৈছে। হ'বচোন, অকল কাজিয়া কৰি নাথাকিবা তুমি। অঁ এতিয়া মানে মইহে কাজিয়া কৰিলোঁ ন? কি খাবা কোৱা, অৰ্ডাৰটো সোনকালে দি দিওঁ। মই ৰ'ল এটা আৰু ক'ল্ড ড্ৰিংকছ এটা খাম, তুমি কি খাবা চাই পেলাই দি দিয়া। হ'ব দিয়া, ঠিক আছে। তোমাৰ ওপৰত যে মোৰ খং উঠিয়ে আছে। তোমাক মানা কৰিছিলোঁ এইটো টপ নিপিন্ধিবলৈ, তুমি এইটো টপ পিন্ধি আহিলা। কাক দেখাবলৈনো এইটো টপ পিন্ধি আহিলা হা তুমি? অকল সন্দেহ তোমাৰ, অকল সন্দেহ। সন্দেহ মই কৰোঁনে তুমি? সন্দেহ মই কৰোঁনে তুমি? পৰহি ৰাতি কাজিনজনী ফটোত লভ ৰিয়েক্টটো দিয়াৰ পিছৰ পৰা তুমি গোটেই ৰাতিটো মোৰ লগত কাজিয়া কৰিলা। মই মুঠতে মোৰ বাদ দি বেলেগৰ ফটোত লভ ৰিয়েক্ট দিলে মই বহুত বেয়া পাওঁ, ভাল নাপাওঁ মই। তুমি ভাল দেখিবা বুলিয়ে পিন্ধি আহিলোঁ এইটো টপ, আকৌ তুমিয়ে সেইটোকে ক'লা। তুমি এবাৰো নক'লা ধুনীয়া লাগিছে বুলি, অকল সন্দেহে কৰি থাকা আৰু তুমি। হ'ব দিয়া, এতিয়া ৰেষ্টুৰেণ্টত আহি কাজিয়া কৰিব নালাগে, খাই লোৱা ৰোলটো। নিজে সদায় কাজিয়াখন ষ্টাৰ্ট কৰিবা আৰু মোৰ ওপৰতে দুখটো সদায় পেলাই দিবা। তোমাৰ সেইটোৱে, তোমাৰ লগত আজি অহাটোৱে ভুল মোৰ। আজি ৰাতি ঘৰলৈ গৈ মই চবতে তোমাক ব্লক কৰিম, ফেচবুকতে ব্লক কৰিম, হোৱাটছএপতো ব্লক কৰিম আৰু ফোনতো কলতো চবতে ব্লক কৰিম। তুমি অকল সেইবোৰহে জানা আৰু, ব্লক কৰা, ডিপি ৰিমুভ কৰা, সেইবোৰে জানা আৰু। হ'ব দিয়া, মই এতিয়া ঘৰলৈ যাওঁগৈ, একো খাবলৈ পাবলৈ নাই। আজিৰ পৰা তোমাৰ মোৰ মাজত একো নাই, ব্ৰেকআপ।